নমস্কাৰ। মই আজি আহিলোঁ আমাৰ গাঁৱৰে বয়োবৃদ্ধ ব্যক্তি আমাৰ শ্ৰীযুত সৰ্বেশ্বৰ গগৈ ককাইদেউ তালৈ। এখেত এসময়ত ভাল ঢুলীয়া আছিলে, ঢোল বজাইছিলে, পেঁপা বজাইছিলে, বিহু নামততো খুবেই পাকৈত আছিলে। এতিয়া এখেতৰ ঘৰলৈ আহিলোঁ। এখেতে মই বহাৰ লগে লগে কৈছে, মই সুধিলোঁ মানে কি কৰি আছে। তেখেতে কৈছে বিহু দিন আহিছে, আগৰ দিনলৈ মনত পেলাই বোলে বিহু নামবোৰ মনত পেলাব বিচাৰিছোঁ বুলিছে। তাৰপিছত মই বোলো এষাৰ বিহু নাম গাওকচোন আপুনি। নাই মই গাব নোৱাৰিম এতিয়া, অসুস্থ, এখেতে ভালকৈ খোজকাঢ়িব নোৱাৰে আৰু অসুস্থ মানুহ এজন, মই গাবলৈও নকওঁ। গতিকে মই এখেতকে ভাল লগাবৰ কাৰণে মই মানে বিহু নাম এটা গাই দিব বিচাৰিছোঁ। যিহেতু এখেতৰ ডেকা দিনলৈ মনত পৰিছে বোলে এখেতৰ, সেইকাৰণে মই বিহু নাম এটা গাই এখেতক মানে ডেকা কৰিব বিচাৰিছোঁ। ঐ দিখন ঐ বাঢ়িলে চেনাইটি ঐ গৰাও যে খহিলে ঐ গৰাও যে খহিলে ঐ উপচিলে পানীৰে নৈয়ে মোৰ প্ৰেমৰ ধন তোমাকে নিবৰ মন তোমাৰো যাবৰ মন বহাগতে পাতিম বিয়া। ঐ জীৱন দুদিনী আছে নাই তি ঐ যৌৱনদু দিনীয়া ঐ যৌৱনদু দিনীয়া ঐ চিৰদিনৈ নেথাকে ৰয়ে কি প্ৰেমৰ ধন তোমাকে নিবৰ মন তোমাৰো যাবৰ মন বহাগতে পাতিম বিয়া। ঐ এবেলি সোমোৱাইছে নাই তি ঐ এবেলি উলিয়াই ঐ এবেলি উলিয়াই ঐ সাপনো দীঘলীয়া জিভাকি প্ৰেমৰ ধন তোমাকে নিবৰ মন তোমাৰো যাবৰ মন বহাগতে পাতিম বিয়া। চাৰি চকু হ'লে চেনাই তি ঐ ওচৰা ওচৰি ঐ ওচৰি ঐ দেহ নোলাগে কিবা কি প্ৰেমৰ ধন তোমাকে নিবৰ মন তোমাৰো যাবৰ মন বহাগতে পাতিম বিয়া।